কি কৰি আছে ৰাতিপুৱাই পুৱাই কিবা এটা কৰি আছো খালি সেই আলমাৰিটো খোলাই কাম গডৰেজটো খোলাই কাম 10 বাৰমান খোলাছো গডৰেজটো কিয়া কি কাম আছে গডৰেজটোত তোমাৰ ইমান খালি কাপোৰ কেইজোৰে চাই থাকে খালি কাম নাই দে ওক যাবি নি বেলে ফেশ্বন দেখাবা সঁচা কথা কওঁ কেইটাত উঠছা মতকৈ আগতে উঠছো কেইটাত উঠছা কচোন কেইটাত বা মনত নাই 8টা বজাত উঠি পেলাই মতকৈ আগতে উঠছা কথা কবাইছা কেইটাত উঠছা নহ'লে মই 10টা বজাত উঠলো কিয় কথা কিছুমান ক এতিয়া 10টা বাজি 10টা বাজাই নাই এতিয়াও 10টা বজাত উঠছি সদায় উঠা আৰু আজি উঠাৰ মাজত বহুত ডিফাৰেন্স আছে আজি কি স্পেশাল নাজানা নেকি আজি গৰু বিহু বুলি তুমি নাজানা নেকি নুলকা তুমি আসুন বাহিৰতা তুমি এবাৰ আইতাক চকুত হাত দিবা দি তুমি লুকুৱা এবাৰ চকু এবাৰ তুমি লুকুৱা নকবা বেলেগত লুকুৱা তাতে নহয় বেলেগত যোৱা ভিতৰত ক'ৰবাত লুকুৱা যোৱা কু বুলি দিবি অলপ ভাল জেগাত লুকাবা দেই এই কু দিছি এতিয়া মাৰি বিচাৰিব আমাৰ অংশুক কিয় ওলে তুমি কোনে ওলা আইছোন তুমি কিয় ওলে বানালগে তুমি ভাল জায়গাত লুকাব লাগে কাই লুকাব এবাৰ আইতা হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আজি আকৌ অন্য এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি গৰু বিহু তো সকলোকে মোৰ ফালৰ পৰা গৰু বিহু উপলক্ষে বহুত শুভেচ্ছা যাচিছোঁ আজি ৰাতিপুৱা ফাৰ্ষ্ট টাইম কি কৰিম বুলি ভাবিছোঁ আপোনালোকক কৈ আছোঁ আজি ৰাতিপুৱা ফাৰ্ষ্ট টাইম কৰিম এতিয়া আমি গৰু ধুৱাব যাম তো আপোনালোকে সকলে চাগে গৰু ধুৱালে না ধুৱাব এনেকুৱা মায়ে আহি আছে গাঁও ধুই পেলাই তো মাইক আজি মই এটা বিহুৰ স্পেচিয়েল প্ৰশ্ন এটা সুধিম আজি আমাৰ বিহুত আপোনালোকে জানে বহাগ বিহুত যে আপোনাৰ হেৰি থাকে 7 বিহু থাকে সেই 7 বিহুৰ 7টা নাম কি মায়ে আজি ক'ব আমাক কওক তাৰপিছত মানুহ বিহু আৰু তাঁত বিহু আৰু নাঙল বিহু আৰু এটা আৰু 4টা হ'ল 3টা 5টা আৰু 2টা নাজানো যাব কিয় নাজানা কিয় পাইছা তেতিয়াহ'লে কাই জন্ম তই যদি নাজানা আমাৰ এই সুধিম এই ক'ব দে তোমাক মই এটা প্ৰশ্ন সুধিম হা আমাৰ যে এই বহাগ বিহুত 7 দিনত যে 7টা বিহু বুলি কয় সেই 7টা বিহুৰ নাম কেইটা কচোন দে কচোন ক দেখো গৰু বিহু মানুহ বিহু গোসাই বিহু তাঁতৰ বিহু নাঙল বিহু তাৰপিছত জীয়ৰী আৰু চেনেহী বিহু আৰু চেৰা বিহু এইটা একবাৰ কচোন মই হিচাপে নকৰলো ফাৰ্ষ্টৰে কচোন ফাৰ্ষ্টৰে ক একবাৰ তুমি হিচাপ কৰি যা দে গৰু বিহু মানুহ বিহু গোসাই বিহু নাঙল বিহু তাঁতৰ বিহু জীয়ৰী চেনেহী বিহু আৰু চেৰা বিহু বাহ থ্যাংক ইউ দেই ধন্যবাদ তুমি জানা দেই বহুত জানা তুমি পঢ়ছা তাৰমানে তুমি স্কুলত তুমি বোলে মেট্ৰিক ফেইল কৰিছিলি বোলেও হয় না কিমান জানা হলি সেইকাৰণে জানা আছা মেট্ৰিক ফেইল কৰি পেলাই ইমান জানা আছা বাহ মাই গাই ধুই আছে
তো আপোনালোক দেখাই আছোঁ মই অলপ আৰু আমাৰ গাই ধোৱা এইটো পাত্ৰটো কি চাওকচোন এই সৰু চাই এটা গিলাচ ইমানে গাখীৰ ওলায় মানে সৰু গিলাচতো ভৰ্তি নহয় গৰু বিহু বুলি আমাৰ এইজনীক দেখালোঁ এবাৰ তাই বৰ শান্ত তাই কিন্তু দুষ্ট নহয় দেই নালঠিয়াই একদম প্ৰব্লেম নাই আৰু আমাৰ এইবিলাক গৰু চোৱা চিতা কৰা মানুহ হ'ল আমাৰ এই ভাইটি আমাৰ ঘৰৰ মেইনটেনেঞ্চ মেনেজাৰ এইটো আপোনালোক দেখাইছোঁ একবাৰ মই মেনেজাৰ আৰু আজি কিমান দিন হ'ল গা ধোৱা নাই হা একমাহ মান হ'ল গা ধোৱা নাই আজি বোলে বিহু বুলি গাঁৱতো ধুব একবাৰ মোক কৈ আছে আজি পুৰা গা ধুব খচি খচি গা ধুব বোলে আমি গা ধোৱা হয় নাই এই 10টা 11টা বজাত গা ধোৱা ইমান টাইম লাগে বাপাও গা ধোৱাংতে ইমান লেধা গাঁৱত মাথাটোকে পিহি আছে তোমাৰ বেৰি সেইকেইডাল চুলিতে ইমান মাথাটো ধুব লাগে দেখা নাপায় তোমাৰ চুলি নাই তাতে চুলি মাথাটোকে পিহি আছে মোৰ কাম হৈছে মই এইটো কি জানা না তুমি কি কৰি আছা এইটো কি গৰুক যে খুৱাই দিলো লগতে গম পাইছা মিঠাতেল তো এই বস্তুটো আমি নিজেও খুইব লাগে গোটেই বডিত খুইব লাগে মিঠাতেল বুলি কয় একচুৱেলি গৰুৰ আজি গৰু বিহু তো গৰু বিহু স্পেচিয়েল মানে এইটো মিঠাতেল লগাইছোঁ লগাব লাগে আপোনালোকে লগাইছেনে নাই লগোৱা নাই তো লগাই লওক গৰু ধুৱাই পেলাই এইটো লগাব লাগে এইটো নিয়ম আছে এটা আমি ককাহঁতৰ দিনৰ পৰাই শুনিছোঁ আৰু ককা আইতাহঁতেও কৈছিল যে গৰুক যেতিয়া আমি মূৰত যেতিয়া মাথাত যেতিয়া আমি তেল খুই দিওঁ তো সেই তেলখিনি আমি এইখিনি তেল আমি নিজেও লগাব লাগে চ' মই লগাই আছোঁ আপোনালোকে যদি লগোৱা নাই লগাই লওক ঠিক আছে মোকো লগাই দিয়া তো তোমাকো দি আছোঁ এতিয়া মিছেছ প্ৰথমক অলপমান লগাই দিওঁ নে কি কয় গাইছ লগাই দিলোঁ অলপমান অলপ গালতো লগাই দিওঁ নেকি গালতো লগাই দিলোঁ মই লগাই ল'লোঁ গালত মাই লৈ আহিছে ৰুটি তো এতিয়া আমি ৰুটি খাম তো থৈ দিয়াতে তো এতিয়া আমি ৰুটি খাম আৰু আমি মাই ৰুটি কিয় খাম কচোন বিহুৰ সময়ত আজি গৰু বিহু নহয় ৰাতিপুৱা তিল পিঠাই দি চাহ খাইছোঁ এতিয়া ৰুটি চব্জি আৰু তাৰপিছত কি পাইছা তাৰপিছত আমি দৈ চিৰা খাম এতিয়াতো ব্ৰেকফাষ্ট বুলি কথা নাই আজি বিহু স্পেচিয়েল যিহেতু তো আজি ৰুটি খাম মই মোক 4খন ৰুটি দিছে তো ৰুটি খাম আপোনালোকে খালে নে নাই ৰুটি জনাবচোন মোক মাই কওঁ কি কবি হেপী বিহু বুলি কওঁ হেপী বিহু আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ মায়ে নাই চি বিহু বুলি বাপাও আহিছে কথা পাতি আছে এইৰ কোনো কাম নাই একো কথা ক'ব নাজানে কেমেৰাৰ ওচৰত এনে আৰু মোৰ আগত লেকচাৰ দি থাকে আৰু ভিডিঅ' বনাং মই অমুক বনাং তমুক বনাং একো কাম নাই এটা ভিডিঅ' শিকাব লাগিলে 10 মিনিটৰ ওপৰত 15 মিনিটমান যায় না কি কাম আছে তোমাৰ কচোন হা বিহুৰ বিষয়ে কচোন অলপমান দেখো বিহুৰ বিষয়ে কওঁ মই কোৱাটো বাদ দি তুমি কওঁ তুমি জানলিহে কবি বিহুৰ বিষয়ে নহয় তুমি জানলিহে কবি বিহুৰ বিষয়ে জানা নহয় কিবা বিহুৰ বিষয়ে জানা সেকাটা ক'ৰবাত মুখস্থ কৰছা মুখস্থ কৰি পেলাই কৈছা দে কচোন দে বিহুৰ বিষয়ে কওঁ অলপ দে কচোন অলপ বিহুৰ বিষয়ে কওঁ এই মায়া আছে দে মায়ো আগত আছে মায় আৰু এই ভাইটি আগত আছে কোৱা বিহুৰ বিষয়ে কোৱা দেখছোঁ দে তোমাৰ চুলিকেইডাল দেখছি সকলে তোমাৰ চুলিকেইডাল দেখছি দে সকলে দে কোৱাচোন কোৱা কিয় ক'ম মই বিহুৰ বিষয়ে তুমি কোৱা বিহুৰ বিষয়ে মই কিয় ক'ম ৰচনা মই কিয় তুমি ৰচনা মাতি দিছোঁ অলপ মোক কওঁ ৰচনা অলপ মাতি দি তুমি আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনি আছিল তো যিখিনি বাৰু আপোনালোক দেখুৱালোঁ তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম